ये रात भी क्या रात है जहाँ घनघोर गुलामी का छाया है। सोचो दोस्तों, ये जिंदगी भी क्या जिंदगी है जिसके सर पर आजादी का हाथ ना हो। नमस्कार, मैं सुब्रता সকলোকে স্বাগতম জনাইছো এটি নতুন ব্লগলৈ আৰু স্বাধীনতা দিৱস উপলক্ষে সকলোকে বহুত 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 শুভেচ্ছা জনাইছো। আৰু আজি স্বাধীনতা দিৱসৰ এই ব্লগটি বহুত স্পেচিয়েল হ'ব গৈ আছে, কিয়নো মই আজি নিজে সাজি ওলাইছোঁ নিজে হাতেৰে আমাৰ এই জাতীয় পতাকা। হয়, মই জাতীয় পতাকানো কেনেকৈ সাজি ওলালোঁ ঘৰত নিজেই, সেয়া জনাৰ কাৰণে আপুনি এই ব্লগটো সম্পূৰ্ণকৈ চাব লাগিব। আৰু চাওকচোন বাৰু মই কেনেকৈ ঘৰত এই জাতীয় পতাকা সাজি ওলাইছোঁ। আৰু যদি আপুনি বিচাৰে আপুনিও এই পতাকা পাবলৈ, তেতিয়াহ'লে মোক কমেণ্টত জনাওক আৰু মই নিশ্চয় আপোনাৰ ওচৰলৈ এই পতাকা পঠাবলৈ মই যত্ন কৰিম। প্ৰস্তুত কৰি ওলালোঁ জাতীয় পতাকা। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব দেই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু আগুৱাই যাব পাৰোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। মই আপোনালোকক বহুত 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 শুভেচ্ছা জনালোঁ স্বাধীনতা দিৱস উপলক্ষে। তো আজিলৈ ইমানে, বাই বাই।